হেল্ল' এভৰিৱান, আৰু এটা নতুন কবিতা লৈ মই ভৈৰৱী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পোৱা নোপোৱাৰ মাজতেইতো আবদ্ধ আপোনাৰ আৰু মোৰ সম্বন্ধ। লিখিব জনা হ'লে লিখিলোঁ হয় আপোনাৰ বৰ্ণনা, লিখিলোঁ হয় ৰচনাৰ দৰে আপোনাৰ প্ৰতি থকা ভালপোৱাবোৰ। আপুনি পঠোৱা হোৱাটছআপৰ সেই ভইচ নোটকেইটাই মোৰ মনৰ কৃষ্ণচূড়াজোপাক জোকাৰি যায়। আপোনাৰ এখন চেলফিয়ে যথেষ্ট মোৰ অভিমান ভাঙিবলৈ। লিখিলোঁ হয় পদুমৰ পাহিৰ দৰে চকুহালিৰ মাজত কেনেদৰে বিচাৰি পাওঁ শান্তি, আশা, মৰম, স্নেহ আৰু ভালপোৱাৰ সন্ধান। লিখিলোঁ হয় আপোনাৰ সৈতে স্নেহবন্ধনত বান্ধ খাই থকা মোৰ মনটোৰ কথা। পিছে নাজানো নহয় লিখিব উইলিয়াম শ্বেক্সপিয়াৰৰ দৰে আপোনাৰ প্ৰতি থকা ভালপোৱাৰ বৰ্ণনা দিব পৰা কবিতা। লিখিব জনা হ'লে হয়তো আজি আপুনি জানিলে হয় আপোনাৰ প্ৰতি মোৰ কিমান মৰম। এতিয়ালৈ থাকক দিয়ক, আপুনি দূৰণিলৈ গুচিতো নাযায় যে ক'বলৈ নাপাম। গ'লেও যোৱাৰ আগতেই জনাই দিম দিয়ক মনৰ মাজত থকা কবিতাৰ সাৰাংশবোৰ। আপুনি বুজিতো পাব নিশ্চয়, নহয় জানো? নুবুজিলেওতো উপায় নাই। বাৰু হ'ব দিয়ক, আজিলৈ ইমানেই। লিখিব শিকিলে আকৌ লিখিম দিয়ক।